আমি বিশ্ব ব্রহ্মাণ্ড সৃষ্টি স্থিতি আৰু প্রলয় একমাত্র গৰাকী আমার নির্ভীকতি ব্রহ্মা শিব আৰু দেৱতা মণ্ডলী নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে আৰু যিজনে নিজ কৰ্মক পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে সেই জনকেই আমি আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰাইছো কাৰণ আমি জগতৰ পৰা আমি সত্য আমি সনাতন আমি জগতৰ সকলো কাৰণৰ কাৰণ আমি কৃষ্ণ